নমস্কাৰ মই নাজিৰ আহমেদ আপুনি ৰেপিডো বা আন কোনো বাইক সেৱা গ্ৰহণ কৰে নেকি যদি বাইকত আপুনি ৰেপিডো বা আন কোনো বাইকত আপোনালোক যায় তেতিয়া হলে সাৱধান হওক কাৰণ এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নিশা 11 মান বজাত এগৰাকী মহিলাই ৰেপিডো বুক কৰিলে তাৰ পাছত তেওঁ ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলে আৰু বেলেগ এটা ৰাস্তাৰে ৰেপিডো চালকজনে লৈ গ'ল সেই মহিলাগৰাকীক আৰু আন্ধাৰৰ সুযোগ লৈ প্ৰথমে মহিলাগৰাকীৰ পৰা মোবাইল থপিয়ালে আৰু তাৰ পাছত নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে অৱশেষত চলন্ত বাইকৰ পৰা জাপ মাৰিবলৈ বাধ্য হ'ল সেই মহিলাগৰাকী বেংগালুৰুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা এই মুহূৰ্তত সেই খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ নিশা ৰেপিডোত উঠা সকলৰ বাবে এটা ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ কাৰণ নিশা ৰেপিডোত উঠি আপোনালোক বিপদত পৰিব পাৰে গতিকে সাৱধান হওক যদি নিশা ৰেপিডোত উঠে তেন্তে সতৰ্ক হৈ থাকক আপোনালোকে নিজৰ মোবাইলটো লগত ৰাখক সতৰ্কতা যি অৱলম্বন কৰিব লাগে অৱলম্বন কৰক ৰেপিডো চালকৰ নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ বাইকৰ পৰা জাপ দিবলগীয়া হ'ল এগৰাকী মহিলা এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ ইয়েলহাংকা এলেকাত ভয়ংকৰ ঘটনা চলন্ত বাইকৰ পৰা মহিলাগৰাকী জাপ দিছে নিজকে ৰক্ষা কৰিবলৈ নিশা ৰেপিডোত যোৱা এগৰাকী মহিলাই জাপ মাৰিবলগীয়া হ'ল ৰেপিডোৰ পৰা বাইকৰ পৰা চলন্ত অৱস্থাত তেওঁ জাপ দিছে নিশা 11 বজাত ৰেপিডো বুকিং কৰি ঘৰলৈ গৈ থকা অৱস্থাতে মহিলাগৰাকীক নিৰ্যাতন চলোৱা হ'ল ৰেপিডো চালকজনে মহিলাগৰাকীক নিৰ্যাতন চলালে আন্ধাৰৰ সুযোগ লৈ ফোনটো কাঢ়ি ল'লে আৰু তাৰ পাছত মহিলাগৰাকীৰ লগত অশালীন আচৰণ নিৰ্যাতনৰ চেষ্টা চলালে ৰেপিডো চালকজনে ফোনটো কাঢ়ি নিয়াৰ পিছতে অন্য এটা পথৰে মহিলাগৰাকীক নিয়াৰ চেষ্টা কৰিলে কাৰণ নিশা প্ৰায় 11:11 বাজিছিল আৰু তেতিয়া আন এটা পথৰে লৈ গৈছিল আৰু বিপদৰ আগজাননী পাই চলন্ত বাইকৰ পৰা জাপ দিলে মহিলাগৰাকীয়ে নিজকে ৰক্ষা কৰিবলৈ এজন সুৰক্ষাকৰ্মীয়ে মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ সময়তে পলায়ন কৰে চালকজনে অন্ধ্ৰপ্ৰদেশৰ দীপক ৰাও নামৰ ৰেপিডো চালকটোক পিছত গ্ৰেপ্তাৰ কৰিছে বাংগালুৰু আৰক্ষী বাংগালুৰুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো গতিকে আপোনালোকে যদি ৰেপিডো বা আন কোনো বাইক সেৱা গ্ৰহণ কৰে তেন্তে সাৱধান হওক কাৰণ যিকোনো সময়ত আপোনাৰ লগত অঘটন ঘটিব পাৰে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু বাংগালুৰুত সংঘটিত এই ঘটনাটো এতিয়া তাকে সূচাইছে এই ঘটনাটোক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে